আনিনিত যে বিয়াৰিং ভাঙি গৈছিল তাৰে কাৰণে চাওক না এইবিলাক কি হৈ গৈছে। প্ৰত্যেকবাৰ এনেকুৱাই হয়, ৰাইডত যোৱাৰ আগত দিনটো বাইকৰ লগত লাগি থাকোঁ, নহ'লে কিবা কিবি বস্তু আনিব থাকে। বাইকখন চাওক এতিয়া বেলেগ ধৰণৰ হৈ আছে, গ্ৰাফিক্স গোটেই মই এৰুৱাই দিছোঁ। ইফালে আছে ইঞ্জিন অইল, ইয়াতে গাইজ বাইক পুৰা খোলা খুলি হৈ আছে। এইবিলাক কামটো হৈ থাকিব। এতিয়া কওঁ মেইন ৰাইডৰ কথা, আৰু এবাৰ কৰি দিওঁ নৰ্থ ইষ্ট ৰাইড নে কি কয়? Well, hello guys, this is your Nico bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰোঁ ভালে আছে সকলোৱে। আজি বহুত দিন পাছত আকৌ ভিডিঅ' বনাই আছোঁ আৰু আজি বহুত জছত আছোঁ। তাৰ কাৰণটো হ'ল অতি সোনকালে ৰাইডত গৈ আছোঁ। আপোনালোকক একমাহ বা ধৰি লওক 20 দিন 25 দিন আগত কোনোবাটো ভিডিঅ'ত মই কৈছিলোঁ আমি এটা ৰাইড কৰিম, ভাল ৰাইড কৰিম। তো সেইটো ৰাইডত আমি যাবৰ কাৰণে ৰেডি হৈ আছোঁ। আজিৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট হ'ব। মোৰ বাইকৰ অকণমান কাম আছে, মানে মই এতিয়ালৈকে চিয়'ৰ হোৱা নাই কোনখন বাইক লৈ কিনে যাম, বাট কিবা এখন চলাম আৰু। মোৰ বাইকৰ অকণমান কাম আছে, ভাবিছোঁ মোৰ বাইকখনো ৰেডি কৰি থৈ দিওঁ, যোনখন বাইক চলাই কিনে ভাল লাগে সেইখন বাইক লৈ যাম। এতিয়া মই ঘৰৰ ওচৰৰ গেৰেজ এখনত আছোঁ, মানে ছাৰ্ভিচ চেণ্টাৰত যদি বাইকখন দিওঁ তেতিয়াহ'লে অকণমান টাইম লাগিব, আৰু মোৰ হাতত ইমান টাইম নাই ছাৰ্ভিচ চেণ্টাৰত বাইক দি কিনে মই বেলেগ কাম কৰিম। বাইক দি দিলে মোৰ চলা অসুবিধা হৈ যাব, আৰু কিবা কিবি অকণমান বস্তু ল'ব আছে। তো সেইটো কাৰণত মই হিৰৰ ছাৰ্ভিচ চেণ্টাৰত গৈ কিনে কেইটামান বস্তু লৈ আহিছিলোঁ, যিখিনি বস্তু মানে খুব দৰকাৰী। মইতো বস্তু বেয়া হ'ব নিদিওঁহে, তাৰ আগতে চেঞ্জ কৰোঁ। যেনেকৈ ইয়াতে আছে ক্লাছ কেবুল, এক্সিলেটৰ কেবুল, তাৰে পাছত বিয়াৰিং যে ভাঙিছিল আনিনি ৰাইডত, এইটো চাওক হিৰৰ অৰিজিনেল বিয়াৰিং লৈ আহিছোঁ। তাৰে পিছত এয়াৰ ফিল্টাৰ আছে, তাৰে পিছত ড্ৰাম ৰাবাৰ নে কেপলিং ৰাবাৰ কিবা কয় সেইটোও আছে, তাৰে লগতে নাম্বাৰ প্লেট কাভাৰো আছে। তো এইখিনি বস্তু বাইকত লগাই দিয়া হ'ব, ইয়াতে আৰামছে লগাই দিব পাৰিব। আৰু এটা সামান্য কাম আছে, চুইচ কনচল, যোনটো লেফ্ট চাইডৰ ইণ্ডিকেটৰ আপাৰ ডিপাৰ থাকে, সেইটো কনচলো অকণমান প্ৰব্লেম হৈ আছে। সেইটো কাৰণত এবাৰ ছাৰ্ভিচ চেণ্টাৰত যাম, তাতে আধা ঘণ্টা 1 ঘণ্টা লাগিব, সেইটো কামো হৈ যাব। এইবিলাক কামটো হৈ থাকিব। এতিয়া আকৌ মেইন ৰাইডৰ কথা, আমি কৰি আছোঁ টুৰ অফ নৰ্থ ইষ্ট। 2020ত এবাৰ কৰিছিলোঁ চিৰাজ দা আৰু মই, আৰু সেইটো ৰাইডত বহুত ভাল লাগিছিল, বহুত মানুহক লগ পাইছিলোঁ, বহুত ভাল ভাল জেগা পাইছিলোঁ। চ' ভাবি আছোঁ আৰু এবাৰ কৰি দিওঁ নৰ্থ ইষ্ট ৰাইড নে কি কয়? এতিয়া ক'ত ক'ত যাম আপোনালোকে গম পাব ইনষ্টাগ্ৰাম হেণ্ডেলত, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। আৰু এতিয়া কাম অকণমান বাকী আছে, যেনেকৈ মোৰ ৰাইডিং গিয়াৰ চাগে বেলেগ ল'ম, আৰু মডুলৰ বস্তু আনিব বাকী আছে। মডুল ইণ্ডিয়াৰ ফালৰ পৰা মাতিছে। আমাৰ প্ৰত্যেকটা ৰাইডত মডুল ইণ্ডিয়াই বহুত ছাপোৰ্ট কৰে, থেংক ইউ ছ' মাছ মডুল ইণ্ডিয়া, এনেকৈ ছাপোৰ্ট কৰি থাকিব। তো এতিয়া বেছি আৰু দেৰি নকৰোঁ, ৱেৰহাউচত যাওঁ মডুলৰ, গৈ কেনে আমাৰ বস্তুখিনি লৈ আহোঁ। ইফালে আছে ইঞ্জিন অইল, তাৰপিছত কেইটামানত আছে চেইন ক্লিনাৰ, চেইন লিউব, তাৰপিছত যি বস্তু লাগে আৰু এতিয়া গাড়ীত লৈ যাম। তাৰপিছত ঘৰত গৈ কিনে পাৰিলে আপোনালোক দেখুৱাই দি আছোঁ, নহ'লে যেতিয়া বাইকৰ কাম কৰাম তেতিয়া ভালকৈ দেখুৱাই দিম। এতিয়া গৈ আছোঁ এই চুইচ কনচলটো চেঞ্জ কৰিবৰ কাৰণে ছাৰ্ভিচ চেণ্টাৰ। যোৱাকালি মডুলৰ ৱেৰহাউচৰ পৰা আহি পাওঁতে লেট হ'ল, বাইকৰ কাম চাম একোৱে নহ'ল। এতিয়া বাজি আছে ৰাতিপুৱা 8:42। বহুত কাম বাকী আছে, বহুত কাম, কি ক'ম আৰু। গোটেই মটৰব্লক ছেটআপ চেঞ্জ কৰিব আছে, বেলেগ হেলমেটত বাইকৰ কামখিনিতো আছে। তাৰপিছত টিউবো কিনিব আছে আগৰ চকাৰ। তাৰে পাছত ভাবি আছিলোঁ ৰাইডিং গিয়াৰ্ছৰ কিবা কথা, মন গ'লে ৰাইডিং গিয়াৰ্ছো ল'ব লাগিব। সেইটো কাৰণত ইমান ৰাতিপুৱা ওলাই আহিছোঁ ছাৰ্ভিচ চেণ্টাৰত, এই কামটো কৰাই লওঁ, তাৰপিছত বাকী কাম 2 ঘণ্টাৰ ভিতৰত কৰাই ল'ম। আৰু এটা কাম আছিলে, কাম মানে জাত পাজি আহিছে ন গুৱাহাটী, লগ কৰিব যাম বুলি ভাবিছিলোঁ। 10টা বজাত মিট আপ আছে, ক'ত আৰু সময় হ'ব, 9টাতো বাজিলেই, নিমিলিব চাগে। যদি টাইম মিলে তেতিয়াহ'লে যাম, নহ'লে উপায় নাই আৰু, কাৰণ এইবিলাক কামটো নকৰিলে নহ'ব ন। এইখিনি জেগা ৰাতি ট'টেলি বেলেগ হৈ থাকে, এতিয়াচোন বেলেগ হৈ আছে, মানুহ চানুহ পূৰা ভিৰ লাগি থাকে। হেছটেগ অসম লিখা আছে ন। এই ছিগনেল পইণ্টটো যে কিয় বনাইছে ট'টেলি কনফিউজ মই। এটা চাওক, ইউ টাৰ্ণ ল'ব পাৰি, বাট সেই গলিটোত যাব নোৱাৰি। কি যে ছিষ্টেম ওলাইছে। এতিয়া আকৌ একপাক ঘূৰি কিনে যাব লাগিব। সেইটো চাওক মেইন ৰাস্তা, তাৰে পৰা এইখিনি কিমান দূৰ হ'ব? 150 মিটাৰ। 150 মিটাৰৰ কাৰণে মোটামুটি 2 কিলোমিটাৰ ঘূৰি আহিব লগা হ'ল। ইয়াতে গাইজ বাইক পুৰা খোলা খুলি হৈ আছে। এই চুইচটোৰ অৱস্থা নাই, মাজে মাজে পাছৰ চুইচ কাম নকৰে, আৰু এইটো ডিপাৰটো কাম কৰি থাকে, আপাৰটো কাম নকৰে, লেফ্ট চাইডৰ ইণ্ডিকেটৰো কাম নকৰে। এই চাওক লেফ্ট চাইডতো জ্বলিছে ন, ৰাইট চাইডতো নজ্বলিব। ৰাইট চাইডৰ ইণ্ডিকেটৰ নজ্বলে, চাগে এইটো চুইচো বদলাই দিম।
মানে কি হয় গোটেই হেডলাইটৰ এইখিনি জেগা খুলিব লাগে, তাৰপিছতহে ৱেৰিংখিনি পায়। দুটা চুইচ নতুন লগাই দিওঁ, টেনশ্যন নাই আৰু। তামাম ফেচিলিটি চাওক, চাহ আহি গৈছে। থেংক ইউ, ৱেলকাম। এইটো গাইজ নতুন মেচিন আহিছে বোলে, কিবা ইচিউ চেক কৰে আৰু ব্লুটুথ কিবা কিবি আছেচোন। VCI E-Lite বুলি কয় এইটো। ওলাই আহিলোঁ গাইজ ছাৰ্ভিচ চেণ্টাৰৰ পৰা। ভাবিছিলোঁ সোনকালে হৈ যাব, কিন্তু না, বহুত সময় লাগিল। এতিয়া টাইম হ'ল 12:44। এইটো চুইচ নতুন লাগি গ'ল। এইটোও নতুন লগাম বুলি ভাবিছিলোঁ, কিন্তু এইটো নতুন নাছিলে। তাৰে ল'ৰা এজনৰ তাত আছিল বোলে, মোক ক'লে কিবা এটা পইচা দিলে হ'ল, চুইচটো মই দি দিম। চ' এইটো চুইচ ভালেই আছিল, 300 টকা ল'ল মোৰ পৰা, এইটো চুইচো লগাই ল'লোঁ। আহি গ'লোঁ আকৌ ঘৰৰ ওচৰৰ গেৰেজত, ইয়াতে পূৰা কাম চলি আছে। এইটো নতুন এয়াৰ ফিল্টাৰ, আৰু এইফালে আছে মেইন বস্তুটো। বাৰ বাৰ যে বেয়াৰিং বেয়া হৈ থাকে, এইটো অইল চিল বুলি কয়, এইটো ফাটি গৈছিল। এই বস্তুটো পোৱাই নাযায়, বহুত বিচাৰি কেনে লৈ আহিছোঁ। এইটো অৰিজিনেল হয়। চাওঁ এইবাৰ বিয়াৰিং কিমান ইন যায়। আৰু এইটো পুৰণা এয়াৰ ফিল্টাৰ, বহুত বেছি লেতেৰা হোৱা নাছিল, বাট চেঞ্জ কৰি দিলোঁ। আৰু বহুত কাম বাকী আছে, এইখিনি কৰাৰ পিছত কি কৰিব আছিল পাহৰি গৈছোঁ। প্ৰত্যেকবাৰ এনেকুৱাই হয়, ৰাইডত যোৱাৰ আগত দিনটো বাইকৰ লগত লাগি থাকোঁ, নহ'লে কিবা কিবি বস্তু আনিব থাকে। এইবিলাক কৰোঁতে কৰোঁতে ৰাতি হৈ যায়। আকৌ ৰাতি ঘৰত গৈ কেনে নতুন হেলমেটত হয়তো ইণ্টাৰকম লগাম, নহ'লে GoProৰ মটৰব্লগ ছেটআপ কৰিম, বা কিবা কিবি কৰিম। এইবিলাক কৰোঁতে গোটেই ৰাতিটো টোপনি নাহে। তাৰপিছত ৰাতিপুৱা উঠি কেনে ৰাইডত গুচি যাওঁ। এইবাৰো তেনেকুৱা কাম এটা পেণ্ডিং আছে। নতুন হেলমেট আহি গৈছে ঘৰত, কিন্তু তাতে মটৰব্লগ ছেটআপ এতিয়ালৈকে কৰা হোৱা নাই। আৰু এটা কথা কোৱা হোৱা নাছিল, বাইকখন চাওক এতিয়া বেলেগ ধৰণৰ হৈ আছে, গ্ৰাফিক্স গোটেই মই এৰুৱাই দিছোঁ। চাওঁ এইখনক কি কৰোঁ, এতিয়াতো কৰিব মন নাই। বাকী আপোনালোকৰ কিবা যদি ডিজাইন ভাল লাগে, তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে, নহ'লে মেইল চেল লিখি কেনে ক'ব পাৰে। দাদা নে কি? মই কৈছোঁ কাৰোবাৰ যদি ভাল ডিজাইন আছে কাৰোবাৰ তাতে, মোক পঠাব দিছোঁ মেইল চেল কৰি কেনে। পঠাই দিলে হ'ল, ধুনীয়াকৈ আপোনাৰ ডিজাইনটো মাৰি দিয়া হ'ব। আপোনাৰ চাৰ্টৰটো দি দিয়া হ'ব যে ভাইজানে ডিজাইন দিছিলে, ভাইজানৰ এইটো ইনষ্টাগ্ৰাম, এতে গৈ পেলাই আপুনি আনফল' কৰি ল'ব। ফল' কৰি ল'ব। এতিয়া টেংকি ঢাকনিখন খুলি আছে, গোটেই জেগাৰ পৰা পেপাৰ এৰি গৈছে, কিন্তু ইয়াতে অকণমান অকণমান আছে পেপাৰ। চাওক এইয়া চাওক পেপাৰ। বাইকখন কিন্তু পুৰা ভাল হৈ আছে দেই, ক'তো স্ক্ৰেচে নাই হয়নে? বেছি দিন চলোৱা নাই ন? আৰু এইবিলাক অকমান অকমান আঠা লাগি আছে, কিবা দি মুচিব লাগিব, তেতিয়া গুচি যাব। বিকি দিওঁ ন? ক্লাছ কেবল চেঞ্জ হৈ গ'ল, এতিয়া ক্লাছ ধৰি মজা লাগিব। আৰু এইফালে এক্সিলেটৰ কেবলো হৈ গ'ল, পুৰা ফ্ৰী হৈ গৈছে না। আৰু এতিয়া চেঞ্জ হৈ আছে নাম্বাৰ প্লেটৰ কভাৰ। এইটো কভাৰ ভালে আছিল, কিন্তু ইয়াতে অকণমান কিবা ডুকি আছে, লুজ হৈ যায় ন এইবিলাক, লকবিলাক লুজ হৈ যায়। ভাইব্ৰেশ্যন হৈ থাকে। এইটো পুৰাণাটো ইফালে ছাইডত থৈ দিয়া হওক, এইটো নতুন লাগি যাব, পিছতো লাগি যাব নতুন। তাৰপিছত আৰু দেখাই আছোঁ কি কি চেঞ্জ হয়। চকা ওলাই গ'ল, আৰু ৰ'দ চাওক না, বাপৰে বাপ, এইখিনি জেগাত ৰখিবই ভয় লাগিছে। আৰু গাইছ এটা বস্তু দেখুওৱা নাছিলোঁ, আনিনিত যে বিয়াৰিং ভাঙি গৈছিল, তাৰে কাৰণে চাওক না এইবিলাক কি হৈ গৈছে। চবেইতো কৈ আছে এইটো চিলৰ কাৰণে বিয়াৰিং বোলে বেয়া হয়। চাওঁ এবাৰ লগাই কেনে। এইটো বিয়াৰিঙো বহুত কামত দিছে। আনিনিৰ পৰা মই গুৱাহাটী আহি পাইছোঁ, আৰু গুৱাহাটীতো বাইক চলাই আছোঁ, এতিয়ালৈকে তেনেকুৱা চাউণ্ড পোৱা নাই। বাট এই বিয়াৰিংটো অৰিজিনেল নে ডুপ্লিকেট মই গম নাপাওঁ, সেইটো কাৰণে চেঞ্জ কৰাই লৈ আছোঁ। যিটো বস্তুৰ কাৰণে ইমান টেনশ্যন লৈ আছিলোঁ, সেইটো বস্তুৱে ৰং আহি গ'ল। আৰু চাওক না, এইটো এতিয়া মই ক'ত লগাম? ঘৰত সজাই থৈ দিব লাগিব আৰু। টেনশ্যন বাঢ়ি গ'ল। এইটো চাইজ বেলেগ দি দিছে, এইটো ফিটিঙে নহয়। অ'কে গাইজ, বাইকৰ কাম হৈ গ'ল প্ৰায় 90%, আৰু অকণমান কাম বাকী আছে। চাওক চিটটো খুলি থৈ দিয়া আছে, ইফালে বিয়াৰিং লাগি গ'ল টিপ টপ। তাৰে পিছত এইখিনিতো দেখাইছিলোঁ আপোনালোকক, এক্সিলেটৰ কেবল, ক্লাছ কেবল, মানে যিখিনি দৰকাৰী। আৰু ব্ৰেক পেড চেঞ্জ কৰিছিলোঁ শিলচৰ যেতিয়া গৈছিলোঁ তেতিয়া। আগে পিছত ব্ৰেক পেড আছে, একদম টিপ টপ চলি যাব, টেনশ্যন নাই। তো এতিয়া মেইন কথা হ'ল বাইকৰ চেইনডাল চাফা কৰিব লাগিব, আৰু ইঞ্জিন অইলটো চেঞ্জ কৰিব লাগিব। বহুতে জানিব বিচাৰে মোৰ বাইকত কোনটো ইঞ্জিন অইল ইউজ কৰোঁ, তো আপোনালোকক দেখুৱাই দিওঁ নে কি? এইটো চাওক, মটুলৰ 5100 10W30 ৰোড অফ ৰোড, মানে 280 বাইকৰ কাৰণে এইটো ইঞ্জিন অইল বহুতে ভাল। মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ, বহুত ভাল পাইছোঁ। আপোনালোকেও আপোনালোকৰ বাইকত এইটো ইঞ্জিন অইল ভৰাব পাৰে। আৰু যদি আপুনি R15 চলায় বা 280ৰ ওপৰৰ বাইক চলায়, তেতিয়াহ'লে আপুনি ভৰাব পাৰে মটুলৰ 7100 10W50 ৰোড অফ ৰোড এডভেঞ্চাৰ। তিনিটাতে কাম দিব। যিমান বেছি চিচিৰ বাইক আছে চবতে ভৰাব পাৰে। 1000 চিচিৰ বাইকত ভৰাই দিলেও কোনো টেনশ্যন নাই। ৰেচিং বাইকৰ কাৰণে বেষ্ট ইঞ্জিন অইল এইটো। আৰু অকণমান আগত দেখুৱালোৱে,
এইটো চাওক, এইটো কম চিচিৰ বাইকৰ কাৰণে বেষ্ট। এতিয়া গাইজ চেইন ক্লিন মাৰা হৈ আছে, চেইন লেতেৰা হৈ গৈছিল ন, ক্লিন মাৰি কিনে ৰাতিটো থৈ দিওঁ, কালি বাইকখন যেতিয়া ৱাছ কৰাম পুৰা ভালকে প্ৰেছাৰৰ পানী মাৰি দিলে চব লেতেৰা ওলাই যাব, তাৰপিছত লিউব কৰি দিয়া হ'ব। আৰু গাইজ মোৰ বাইকৰ চেইন চাফা কৰিবৰ কাৰণে মটুলৰ চেইন ক্লিন ইউজ কৰোঁ, তাৰপিছত ক'লোৱে পানী চানি ভালকে মাৰি কেনে চেইন লিউব মাৰি দিম। চাওক মটুলৰ বহুতে ভাল প্ৰডাক্ট হয়, মই বহুত বছৰৰ পৰা ইউজ কৰি আছোঁ, বহুত ভাল পাইছোঁ। চেইন লিউব লগাই কেনে 500 কিলোমিটাৰ আৰামছে কোনো টেনশ্যন নোহোৱাকৈ আপুনি ৰাইড কৰিব পাৰে। হয়তো ধূলি বালিত ৰাইড কৰক বা পানীত ৰাইড কৰক, কোনো ধৰণৰ চিন্তা নাই, চেইনৰ পৰা চাউণ্ড একেবাৰে নোলায়। তো থেংক ইউ ছ' মাছ মটুল ইণ্ডিয়া ইমান ছাপোৰ্ট কৰাৰ কাৰণে। আশা কৰোঁ আগলৈ এনেকৈ ছাপোৰ্ট কৰি থাকিব আৰু আপোনালোকেও মটুলৰ প্ৰডাক্ট ইউজ কৰক।